Hello guys, welcome and welcome back to my YouTube channel. আজি কি হয় আপোনালোকক সকলো দেখাই আছো থাকিব আপোনালোক মোৰ লগত আৰু সম্পূৰ্ণকৈ চাই যাব আৰু ভিডিওটো হেতুই আশা কৰো আৰু জলদি জলদি যাব লাগে পুৰা একদম অকল খাই আছে তো গাইস জলদি জলদি যাও বলা ইমান ডাঙৰ বেগটোৰ বাপৰে বহুত বজাৰ কৰিছো আজি মানে পুৰা খাম এই ইয়া নভাবি একদম দেখিছে না বেগ দেখিছে না একদম পুৰা আনিবা আমি এটা পুৰা বজাৰ 1 টকা দি বাজাৰ যি মানে আমি এটা পাৰ্টি আছে পুৰা একদম পাৰ্টি খাবলৈ যাম মানে আজি ঘপকে হৈ গ'ল আৰু পুৰা তাৰপিছত ৰাতি আছে ৰাতি যাম মানে আমাৰ গাঁৱৰ যিমানখিনি ছোৱালী আছে গাঁৱৰ ছোৱালীখিনিয়ে খাম তাৰপিছত এতিয়া ইভিনিং টাইম হ'ল আমাৰ এতিয়া বজাৰ সজা কৰি পেলাই য'ত আমি পাৰ্টি খাম মানে তাত থৈ আহিলোঁ বজাৰ সজাৰ চব এতিয়া আমি ঘৰলৈ গৈ আছোঁ তাৰপিছত ঘৰত এতিয়া কিবা এটা সেয়াৰ পৰা এতিয়া কিবা এটা লৈ যাব লাগিব তো বলক আপোনালোকক সম্পূৰ্ণ ভিডিঅ'টো দেখাই যাওঁ সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে চাই থাকিব স্কিপ নকৰিব আৰু মানে এতিয়া পুৰা ভাগৰ লাগিছে মানে আজি মই বহুত দৌৰা দৌৰি ৰাতিপুৱাৰ পৰা বহুত দৌৰা দৌৰি কৰি আছোঁ মানে পাৰ্টিটো খাবলৈ তাৰপিছত ভাল লাগিব আজি এনজয় কৰিব আপোনালোকে তাৰপিছত আৰু এফালে আছে আমাৰ সুমিত্ৰা মই সুমিত্ৰা তোমাক দেখিছে আৰে দেখিছে ফিৰ আৰু এনি আজি কি হ'ব অকমান কৈ দিয়া কিবা মোক বেয়া লাগে এয়া দেখিছে নে পুৰা এইটো আমি আজি পুৰা হানেকে এইটো হাঁহ খাম একদম বহুত ভাল লাগিব টেষ্টি ন হাঁহ মাংস মোৰ মানে ফেভৰেট পুৰা তো এইটো খাম এইটো মাৰি থৈছে এনেকৈ আৰু এটা গুচাই মেলি ৰেডি কৰি লওঁ তাৰপিছত সোনকালে যাব লাগে এই মৰিলি আজি তহঁতক খাম তহঁতক নহয় তোক খাম আজি তো গুচাই মেলি লওক পুৰা পানী চানী গৰম হৈ আছে বোলে অকণমান ভিজিব দিয়া পুৰা একদম এতিয়া চফা কৰি লওঁ তাৰপিছত কাটিম ইয়াক মাৰো নেকি কি কৰিছা এইটো চ' গাইজ কান্দৰবিলাক উতলা পানী এইখিনি আছিলে পুৰিলে আমি যোনডোখৰত খাম মানে সেইডোখৰ জেগাডোখৰ আৰু এইফালে পিঁয়াজ কাটি থৈছে নহৰু পেষ্ট আৰু এইফালে কিবা কিবি আছে কি জানো এইডোখৰত এতিয়া বনাবলৈ হৈছে আৰু ৰেডি মিঠাতেলেটো এইটো গাইছ এইটো ৰেড চিলি সেইটো তোমাৰ ওচৰতে আছে মিট মছলা বিচাৰি মিট মছলা জুইটো জ্বলাই দি না বেছি নাই হোৱা জুই ৰেচিপিটো কাশ্মীৰা ভাগৰ ৰেচিপি হাঁহ মাংসৰ ৰেচিপি কাশ্মীৰা ভাগৰ কি ৰেচিপি নহয় নৰ্মেল গাঁৱলীয়া ছোৱালীও খানা কি ক'ম যোনটো গাঁৱলীয়া ছোৱালী ধতুৰা চাওঁ পুৰা একদম পেটু মেটু এখন গুচাই আছে মামাৰ ছোৱালীখনে একদম পেটুখিনিও নাইছে দেখিছে কাশ্মীৰা কেনেকুৱা এনেই ফিলিংছ পেটু গুচোৱা কাশ্মীৰা কলাডালো গুচাই দিছিলে একদম কাশ্মীৰা এইফালে এয়া পুৰা একদম চুচিছে কি এইটো পিকনিক কি লৈছা কিনা হাঁহৰ ঠোঁটলৈকে মঙহ অঁ এইটো হয় দেই কিনা হাঁহৰ ঠোঁটলৈকে মঙহ কেনেকুৱা খবৰ খাতি নি ঠিক ঠাক বহুত দূৰৰ পৰা একদম আহি একদম ভাত কেইটা খাবলৈ বহুত দিন নাই তুমিতো ভাত কিমান দিন নাই খোৱা আৰু আছিলে অন্নপ্ৰসন্ন খোৱা হৈছিলে একদম লাষ্ট অন্নপ্ৰসন্ন খোৱা হৈছিলে গাইছ এতিয়া তুমি নাথাকোঁতে আমি বহুত কিবা কিবি কৰোঁ আৰু বহুত কিবা কিবি খাওঁ তুমিনো আহিব লাগে ন পুৰা একদম এনেকৈ চুপু ইয়াৰ পৰা অকল ব্যস্ত পুৰা ব্যস্ত এইফালে ফটো শ্বুট কৰি আছে ৰাতিখন এতিয়া ফটো শ্বুট কৰিবলৈ সময় নাই মডেল হ'ব দিয়া ইমান ৰাতি ফটো শ্বুট কৰিবলৈ সময় নাই আৰু
এতিয়া একদম এয়া ফটোশ্বুট কৰি আছে চব কি ক'বা ওকে তো এতিয়া ব'লা আমি ষ্টেচন যাওঁ ষ্টেচনত আজি পূৰা আন্ধাৰ হৈ আছে মানে লাইট আজি লাইটটো কি হৈছে জানো নাজানো তো কি হ'ল बोला तुम भी उलाएंगे साथ में मिलके पूरा पार्टी करेंगे पार्टी नहीं है ये है ब्लॉग है हाँ मैं मन बेया লাগিছে गरम उठिছে हाय कैमरामैन লাইভ লাইভ আহি আছে নামটো কি আছে ইনস্টাল কৰি দিয়া আকৌ লাইভ হৈ আহি আছে ইনষ্টাগ্ৰামত লাইভ ৰিপ্লি গগৈ ৰিপ্লি তো সার্চ কৰিব বহুত ধুনিয়া ছোৱালী একদম দেখিছে নে অকল লাইভ হৈ আহি থাকে আপোনালোকে যদি কথা পাতিব মানে কথা পাতিব বিচাৰে তেতিয়া হলে কথা পাতিব বিচাৰিলে কি কয় ফলো কৰি দিব পাৰে এলেপেট কটা ষ্টেচন আৰু ফিলে আমি গৈ আছো এতিয়া ঘূৰিছো মানে অলপ ফুৰিলো আৰু ইয়া ফিলে ভাত পানী ৰেডি হৈ গ'ল এইখিনি ভাত এফালে আছে কণী ভাজি জলকীয়া আৰু এফালে দালি আছে দালি ধুনীয়াকৈ খাই ৰেডি একদম পুৰা ভাত দালি মাংস হাঁহ এইটো কি কণী আছে আৰু হাঁহৰ পেটু তো এতিয়া খাই লওঁ পুৰা কি ঐ হেৰি তুমি 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 ডাঙৰ হ'লে চাবা দেই তুমি ডাঙৰ হ'লে চাবা দেই ভিডিঅ' কৰি দিছোঁ তোমাক হা দি চাবা ডাঙৰ হ'লে চাবা দেই আমাৰ বিনগতে ছোৱালী ৰাতি ৰাতি ঘূৰি ফুৰিব লাজ নালাগে হোপা ধৰা হ'ব বুলি একদম মাৰি মাৰি পিটন ঘুগলা মেগলা তোমাকতো একদম ঐ কাশ্মীনা তোমাকতো একদম পাক্কা হোপা ধৰা নিচিনা লাগিছে একদম একদম হোপা ধৰাতকৈ কম মানে নাই লগা ব্লেক ব্লেক দা লাগে ন কোন তুমি মেঘালী টচটো চাওঁ দেখাই দিয়া অকণমান সৰু হৈছে অকণমান সৰু হৈছে আৰু অলপ ডাঙৰ হ'ব লাগিছিলে মানে অকণমান ডাঙৰ হ'ব আচ্ছা আচ্ছা সেইটো কথা ন তো এয়া আমি এতিয়া গৈ আছোঁ মানে পূৰা ভাত পানী খাই পেলাই পূৰা ফূৰ্তি কৰিলোঁ আজি এই হ'ব দিয়া পাছত চাবা পাছত তো এতিয়া গৈ আছোঁ আৰু অলপ দূৰ আছে মানে অঁ গৈ লওঁ তাৰপিছত আজি ব্লগটো ইমানতে শেষ কৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব তো বাই বাই অল